बावैसो फोसावजानाय मेट्रिक आनजादाव उथ्रिसार फरायसाखौ बरायदों इउपिपिएल टि सेलआ। दिनै उदालगुरि जिल्लानि सिङाव थानाय टंलायाव मिरु इउपिपिएल टि सेल मावखुलियाव टि सेलआ बावैसो फोसावजानाय मेट्रिक आनजादाव उथ्रिसार फरायसाफोरखौ गांसे मान फालि आरो मान बिलाइजों बरायदों। हाबाफारिखौ दैदेनो मिरु टि सेलनि आफादगिरि लाला स्मिथ कर्मकारा। हाबाफारियाव मिस किरण बर' बिथाङाबो बाहागो लाफैयो। दिनैनि हाबाफारिजों लोब्बा लाखिना टि सेलनि आफादगिरि लाला स्मिथ कर्मकार आरो मिस किरण बर' बिथांमोना खौरांगिरिनो मा फोरमायखौ नायनो फै। কাৰ্যসূচী এখন লৈছিলোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকক যিহেতু মেট্ৰিকত পাছ কৰিছে সেইসকলক আমি ইউপিপিএল টি চেলৰ তৰফৰ পৰা তেওঁলোকক এটা উৎসাহ আৰু প্ৰেৰণা যোগাবৰ কাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে আমি সম্বোধনা জনাইছোঁ। তেওঁলোকৰ ভৱিষ্যতত আমি এটা উৎসাহ আৰু প্ৰেৰণা আমি দিব বিচাৰিছোঁ। যিহেতু আমাৰ ইউপিপিএলৰ সভাপতি সন্মানীয় প্ৰমোদ বড়ো চিফে তেখেতে আমাৰ সকলো জনগোষ্ঠীৰ লগতে আদিবাসী জনগোষ্ঠীসকলকো এটা ভাল এটা শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবৰ কাৰণে তেখেতে চেষ্টা কৰি আছে। সেই ক্ষেত্ৰত আমাৰো গুৰুত্ব আছে, আমাৰো অধিকাৰ আছে। তেওঁলোকক আমি কি ধৰণৰ পৰ্যালোচনা কৰিব লাগে, তেওঁলোকক কেনেকৈ উৎসাহ প্ৰেৰণা দিব লাগে। আপোনালোকে নিশ্চয় গম পায় যে টি গাৰ্ডেনত থকা আৰু ভিলেজ লেভেলত থকা ল'ৰা ছোৱালীবিলাকে কিমান দুখত ভুগি পৰি আছে। আজি যিটো আমি ইয়াত নিজৰ মুখৰ পৰা শুনিলোঁ কিমান দৰিদ্ৰ তেওঁলোকে মা দেউতাকে কষ্ট কৰি তেওঁলোকে কেতিয়াবা লাইন নাথাকে সেই চাকৰিৰে তেওঁলোকে চাকৰি মানে পোহৰটো পাই পেলাই তেওঁলোকে নহয় বোলে 100% বা 99% নাপায় হ'লেও 70% 60%লৈকে লৈ পেলাই তেওঁলোকে উইনাৰ হৈ আহিছে। তেওঁলোকক আমি অশেষ ধন্যবাদ দিছোঁ। আমি টি চেলৰ পৰা আৰু ইউপিপিএলৰ দলৰ তৰফৰ পৰা আমি তেওঁলোকক ধন্যবাদ দিছোঁ। আমি উৎসাহ প্ৰেৰণা জগাইছোঁ। যিহেতু আমি সেইকাৰণে আমি কিৰণ বাইদেউক আমি মাতি আনিছোঁ। সেইটোৰ কাৰণে যে তেখেতে এটা ভাল এটা প্ৰেৰণা আৰু উৎসাহ এটা যোগাই দিছে, আমি অশেষ ধন্যবাদ দিছোঁ তেখেতকো। আগন্তুক আহি থকা তেনেকুৱা আৰু দ্বাদশ শ্ৰেণী তেনেকুৱা আহি আছে, পৰীক্ষাবিলাকো আহি আছে। আমি সকলোৱে আমাৰ পাৰ্টিটোৰ লগতে আমি পলিটিকেল হিচাপে কৰিব যোৱা নাই। আমাৰ BTR থকা সকলো জনগোষ্ঠীৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতৰ কামনাত তেওঁলোকে ভাল এটা শিক্ষাৰ দিশত আগবঢ়াই লৈ যাবৰ কাৰণে আমি তেনেকুৱা প্ৰচেষ্টা আমি চলাই আহিছোঁ। আমি সেইটোৰ কাৰণে যে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰৰ নেতৃত্বত আপোনালোকে নিশ্চয় গম পায় যে তেখেতে এডুকেশ্যন লেভেলত ভাল এটা মানে আদিবাসীসকলৰ বা জনগোষ্ঠীসকলৰ ল'ৰা ছোৱালীবিলাকক ভাল দিশত লৈ যাবৰ কাৰণে কলেজবিলাকো এতিয়া খুলি আহি আছে। ইঞ্জিনিয়াৰ কৰিবৰ কাৰণে সুবিধা আছে, নাৰ্ছ কৰিবৰ কাৰণেও সুবিধা আছে। বিভিন্ন তেনেকুৱা আমাৰ চৰকাৰৰ তৰফৰ পৰা আহি আছে। আমাৰ সন্মানীয় প্ৰমোদ বড়ো চিফে কিন্তু অলৰেডি এইটো কৰি আহি আছে। আপোনালোকে এইটো গমেই পায় যে আমাৰ ল'ৰা ছোৱালীবিলাকে বহুত দিশত মানে বঞ্চিত হৈ আছে। কিন্তু সন্মানীয় প্ৰমোদ বড়োৰ আমাৰ চৰকাৰখনে কিন্তু তেনেকুৱা কৰিব নিদিয়ে। কাৰণ যদিও বড়ো এজনে যদি ইঞ্জিনিয়াৰ হৈছে, আদিবাসীও কিন্তু জনগোষ্ঠী ইঞ্জিনিয়াৰ হ'ব। তো লক্ষ্যটোৱে আমাৰ হৈছে যে এটা পৰিৱৰ্তন লক্ষ্য। আৰু সেই পৰিৱৰ্তনৰ স্বাৰ্থতে আজি প্ৰমোদ বড়ো আমাৰ ভাল এটা আদেশ আৰু মানে ভাল এটা কামনা। খুব এটা সুন্দৰ দিন। আজি টি চেলৰ নেতৃত্বত আমাৰ লালা স্মিথে যিটো মানে কাৰ্যসূচী হাতত লৈছে সেইটো খুবেই প্ৰশংসনীয়। গতিকে মই পোনপ্ৰথমে লালাকে ধন্যবাদ দিম। আৰু এনেকৈ যদি তেওঁলোকে এই ল'ৰা ছোৱালীবিলাকক যদি আগবঢ়াই লৈ গৈ পেলাই এটা মানে ভাল প্লেটফৰ্মত যদি আগবঢ়াই লৈ যাব পাৰে তেতিয়াহ'লে খুব সুন্দৰ হ'ব। আৰু বিশেষকৈ আজি মই জনা হোৱা দিনৰে পৰা মানে এতিয়ালৈকে আমাৰ আদিবাসী ভাইসকলৰ মাজত তেনেকুৱা কোনো ধৰণৰ মানে ভাল ষ্টুডেণ্ট বা এনেকুৱা ভাল প্লেয়াৰ, ভাল কাম কৰা ACS অফিচাৰ, IS অফিচাৰ তেনেকুৱা দেখা নাযায়। সেয়েহে মই তেওঁলোকক মানে আজি সকলো ল'ৰা ছোৱালীকে মই এটা আহ্বান জনাইছোঁ, তেওঁলোকক অভিনন্দন জনাইছোঁ যাতে আজিৰ এই 10ম ক্লাছটো পাছ কৰাই মানে শেষ নহয়। ইয়াৰ পিছত যিটো আমাৰ দ্বাদশ শ্ৰেণী হায়াৰ ছেকেণ্ডেৰী যিটো দেওনা পাৰ হ'ব সেইটোতে আচলতে জীৱনৰ মূল লক্ষ্যটো থাকে। গতিকে সকলোৱে যাতে এটা মূল লক্ষ্য লৈ পেলাই আগবাঢ়ি যাব পাৰে তেনেকৈ মই আহ্বান জনাইছোঁ। আৰু মই আমাৰ ইউপিপিএলৰ তৰফৰ পৰা আমাৰ আদিবাসী ভাইসকলৰ যিসকল ল'ৰা ছোৱালী আজি মেট্ৰিক পাছ কৰি পেলাই এটা সুন্দৰ দিনত উপস্থিত হৈছে তাৰ বাবে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে মই শুভেচ্ছা
শুভেচ্ছা যাচিছোঁ। যি ল'ৰা ছোৱালীবিলাকক ক'লোঁ যে ৰিজাল্টটোৰ এইবিলাক পাৰ্চেণ্টেজ লৈ আচলতে বেছি ভাবিব নালাগে। কাৰণ কিয় আজি যিটো মেট্ৰিকত যিটো কোনোবা 99 পোৱাজনেও হয়তো পিছলৈ মানে সিহঁতে এনেই বেকাৰ বহি থাকিব লগীয়া হয়। মানে আমাৰ ক্ষেত্ৰতে আমাৰ দিনতে যিবিলাক একদম বহুত চোকা ল'ৰা ছোৱালী আছিলে সিহঁতে এতিয়া বেকাৰ থাকে। আমি কিন্তু মানে আমাৰ দিনতো 3rd ডিভিজনেই মানে বহুত আছিলে। গতিকে আমি এতিয়া যেনেকৈ কাম কৰি গৈ আছোঁ ঠিক তেনেকৈ পৰীক্ষাত যে অনুত্তীৰ্ণ হ'লেই যে জীৱনটো শেষ হৈ যাব সেইটো নহয়। লাগিলে এতিয়া আমাৰ আব্দুল কালাম আজাদেও বাৰে বাৰে কৈ আছে যে জীৱনত ফেইল কৰিলেহে বোলে আগবাঢ়ি যাব পাৰে। বাৰে বাৰে ফেইল কৰাটো একো ডাঙৰ কথা নহয়, তেতিয়া এটা অভিজ্ঞতা হয়। অভিজ্ঞতাৰে পুষ্ট জীৱনটোহে বোলে আচল জীৱন। গতিকে মই ল'ৰা ছোৱালীবিলাকক আহ্বান জনাইছোঁ যে যিসকলে কম নম্বৰ পাইছে, যিসকলে ফেইল কৰিছে, আমি ফেইল কৰা নাই বুলি ভাবিব নালাগে। তেওঁলোকক আকৌ চেষ্টা কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।